Hello friends! মই আজি আপোনালোকলৈ লৈ আহিছোঁ আন এটা ইউনিক ৰেচিপি আৰু এইটো আসলে একেবাৰে সহজ হয় প্ৰত্যেককে হয়তো ঘৰে ঘৰে বনায় কিন্তু যাক আমি প্যানকেক বুলিও কওঁ আৰু আসলতে আমাৰ অসমীয়াত খোলা চাপৰি পিঠা এবিধ আছে ঠিক তাৰ পদ্ধতিতে মই এই পিঠাবিধ বুলিয়ে কৈছোঁ আপোনালোকক দেখুৱাম খুব ইজি চকলেট প্যানকেক বুলিও ক'ব পাৰে বা আমাৰ একেবাৰে ইজি ৱেত খোলা চাপৰি পিঠা মই আধা কাপ লৈছোঁ পিঠাগুৰি আৰু এচামুচ লৈছোঁ চেনি অকণমান লৈছোঁ নিমখ কিমান পৰিমাণটো আপোনালোকে দেখিলেই বুজি পাব আধা চামুচ লৈছোঁ কোকো পাউডাৰ আৰু এইখিনি একেলগতে মিক্স কৰি ল'ম এই হুইস্কাৰডালৰ সহায়ত আপোনালোকে একেবাৰে ইজি হয় এইটো ঘৰত থকা বস্তুকেইটা দিয়ে বনাব পাৰি অকমান কৰি পানী দিম আৰু আকৌ মিহলাম আমাক বেটাৰটো পাতল লাগে বৰ গোটা নালাগে মই আপোনালোকক কনসিস্টেন্সিটো দেখুৱাই দিম খুব সহজতে বনাব পাৰিব আৰু খাবলৈ বিৰাট ডিলিশিয়াস হয় পটককে বনাই দিব পাৰিব আৰু এই পিঠাগুৰি যোনখিনি লৈছো আপোনালোকে খোৱা চাউল দিয়ে মিক্সিত গুড়া কৰি ল'ব পাৰিব আৰু এয়া চাওক ধুনীয়াকৈ মই মিক্স কৰি লৈছো আৰু এয়া লৈছো মই অকমান মিল্ক চকলেট মই অলপ মেল্ট কৰি লৈছো প্ৰায় 4 to 5 টেবলস্পুন আপোনালোকে দিব পাৰে ডাঙৰ চামুচৰ 4 পৰা 5 চামুচ দিব পাৰে আৰু যদি আপোনালোকৰ তাত ডেইৰী মিল্ক যোনটো আপোনালোকে খায় চকলেটটো আছে হেতু মেল্ট কৰি ল'ব পাৰে মিল্ক চকলেট হ'ব লাগিব মই ডাৰ্ক চকলেট নাই দিয়া আৰু এয়া চাওক মই এনেকৈ মিক্স কৰি আছো মই যেহেতু আপোনালোকক শিকাবৰ কাৰণেহে কৰিছো সেইকাৰণে মই একেবাৰে সামান্য পৰিমাণ ব্যৱহাৰ কৰিছো যাতে ওয়েষ্ট নহয় গতিকে দুখন পিঠাৰ জুখেৰে মই বনাইছো এইখিনি আপোনালোকক যদি বেছি কৰি লাগে হেতু পৰিমাণ আপোনালোকে নিজেই মিলাই ল'ব তাৰ উপৰি মই চেনিও খুব কম ব্যৱহাৰ কৰিছো যেহেতু অকমান চকলেটটো মিঠা থাকে আপোনালোকে প্ৰয়োজন অনুসাৰে সোৱাদমতে দিব পাৰে আৰু এনেকৈ ফ্ৰাইং পেন এখনত অকমান ৰিফাইন তেল দিছো আপোনালোকে যি তেল খাই দিব পাৰে আৰু অকমান ব্ৰাশ কৰি লৈছো যাতে ভালকে মিলি গুটে পেনখনত মিলি যায় লাগি যায় আৰু গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব পাৰে তাৰ পিছত গৰম হ'বলৈ দিছো গৰম হোৱাৰ পিছতে এয়া চাওক বেটাৰটো কেনেকুৱা হৈছে মই এবাৰ দেখুৱাই দিছো খুব ধুনীয়া হৈছে এটো কনসিস্টেন্সি লাগে বৰ গোটা নহয় আৰু অকমান পনিয়া এয়া চাওক এখনেদি মই দুবাৰ এনেকৈ দিছো এটা মিডিয়াম সাইজৰ ধুনীয়াকে পিঠাখন হৈ যায় এটো চকলেট প্যানকেক বুলি আপোনালোকে ক'ব পাৰে ইজি ৱেট আৰু খোলা চাপৰি পিঠাটো আপোনালোকে ঘৰত বনাই অকনমান ইউনিক ষ্টাইলত যেতিয়া এনেকৈ খাব তেতিয়া গম পাব যে কিমান ভাল লাগে আৰু সৰু ল'ৰা ছোৱালী সাধাৰণতে এইবোৰ বস্তু ইমানটা নাখায় কিন্তু যেতিয়া এটা চকলেট এড কৰিব তেতিয়া কিন্তু খাবলৈ মন যাব আৰু চাওক এতিয়া মই ঢাকি দিছো আৰু ঢাকাৰ পিছত 5 মিনিট 10 মিনিটৰ পিছতে এসাক হৈয়ে যায় 10 মিনিট নালাগে 5 মিনিটৰ পিছতে হৈ যায় ধুনীয়া কৰি পিঠাখন উঠি আহে তেতিয়া আমি উলুটাই দিম এয়া চাওক ওয়াও দেখিছেনে কিমান ধুনীয়া টেক্সচাৰ এটা আহিছে খুব ধুনীয়া হৈছে আৰু বাহিৰত আসলতে যদি আমাৰ অসমৰ বাহিৰতো যায় প্যানকেক বুলি বেছিকে প্ৰসিদ্ধ এনেকুৱা ধৰণৰ বিভিন্ন পিঠা থাকে আসলতে এই প্যানকেক বিলাক ইউজ কৰে ময়দা দিও ইউজ কৰে বহুতে কেকৰ বেটাৰটো ইউজ কৰিব পাৰে মই কিন্তু এনেকৈ বনাইছো এয়া চাওক কিমান ধুনীয়া হৈছে এইখন নমাই ললো আকৌ আন এখন আমি এনেদৰে ৰেডি কৰি লম দুখনৰ জুখাৰেই মই বনাইছিলো আসলতে যাতে ওয়েষ্ট নহয় আৰু আপোনালোকক মই শিকাবও পাৰো এয়া চাওক যিমানখিনি থিকনেস আপোনালোকক লাগে সেই হিচাপতে দিব আৰু এইখিনিতে পুনৰ কৈ দিছো যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব নাই কৰা তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই বহুত ইউনিক ৰেচিপি আৰু লৈ আহিম যাতে আপোনালোকে সেই ৰেচিপি বিলাক এটাও মিস নকৰে প্ৰত্যেকটো আপোনালোকে নটিফিকেশনো পায় আৰু চাবলৈও পায় সেইকাৰণে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব এয়া চাওক আকৌ এনেকৈ ঢাকি দিম যেনেকৈ আগৰখন ঢাকিছিলো 5 মিনিট মান ঢাকাৰ পিছতে হৈ যায় তথাপি চেক কৰি থাকিব সোনকালে হ'ব পাৰে আৰু এই সাইডৰ যিখিনি তেল লাগি আছিল মই ব্ৰাছৰ সহায়ত অকমান ওপৰত লগাই দিছো তেতিয়া আৰু বেছি ধুনীয়াকৈ তাৰ মানে যোনটো আমাৰ কুকিং টাইম হয় হেতু সোনকালে হৈ যায় এয়া চাওক আকৌ উলুটাই দিম এনেকৈ খুব ধুনীয়া হৈছে মিঠাও লাগে ক্ৰিস্পিও লাগে আৰু বিৰাট টেস্টি লাগে আমাৰ ঘৰত সবৰে বহুত ফেভাৰিট কাৰণ ইমান সোনকালে হৈ যায় ইজি আৰু ইনগ্ৰেডিয়েন্টস একেবাৰে কম লাগে বেছি ইনগ্ৰেডিয়েন্টছৰ প্ৰয়োজন নাই বহুত বেছি আয়োজন নালাগে এয়া চাওক কি ধুনীয়া লাগিছে দেখিছে
এয়া একদম বঢ়িয়া হৈছে খাবলৈও একদম ক্ৰিস্পি আৰু ঠাণ্ডা হ'লেও আকৌ এটা কোমল হৈ যায় এয়া চাওক মই হানি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে মেপল চিৰাপৰ লগতো খাব পাৰে যিহেতু বৰ্তমান সকলোৰে ঘৰত মেপল চিৰাপ নাথাকিব গতিকে হানি চবৰে ঘৰতে থাকে মৌ গতিকে মই মৌ দি দেখুৱাইছোঁ আৰু খাবলৈও খুব টেষ্টি হয় এনেকৈ আপোনালোকে হানি ল'ব আৰু তাৰ ওপৰত এনেকৈ গাৰ্নিচিঙো কৰিব পাৰে বা ওপৰত দি দিব খাবলৈ বিৰাট ইয়াম্মি লাগে বহুত ভাল লাগে আচলতে খাই গতিকে আপোনালোকে ডেজাৰ্ট হিচাপেও খাব পাৰে বা ইভিনিং মন যায় কিবা এটা খাবলৈ পটককৈ বনাই খাব পাৰে অথবা ব্ৰেকফাষ্টতো খাব পাৰে কিন্তু আচলতে যেতিয়াই মন যায় তেতিয়াই খাব পাৰে সেইটো কোনো টাইম লৈ কোনো কথা নাই দেখিছে কিমান ধুনীয়া লাগিছে একদম ডিলিচিয়াছ ইয়াম্মি এটা লুকছ আহিছে আৰু আপোনালোকক পুনৰ মই দেখুৱাই দিছোঁ আৰু কৈ দিছোঁ যে মেপল চিৰাপ বা হানি দুয়োটাই আপোনালোকে ইউজ কৰিব পাৰে ইভেন আপোনালোকে চকলেট চচো ইউজ কৰিব পাৰে ওপৰত আৰু নহ'লে কেৰামেল চচো ইউজ কৰিব পাৰে গতিকে আজিৰ ৰেচিপি ইমানেই বাই বাই